নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। ববি.টিকু ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বৌ এজনী ঘৰলৈ যাব ওলাইছোঁ। বৌজনীয়ে মোক মাতি আছে, ফোন কৰি মাতি আছে। বৌজনী মানে আপোনালোকে চিনি পাবই, গ'লে চিনি পাবই কোন বৌ। আপোনালোকক আগতে মই দেখাইছোঁ এপাক, আৰু বহুত ভাল পায় মানে মোক ফোন কৰি থাকে, আহাচোন মাতি থাকে। আৰু মই যাবলৈ সময়ো পোৱা নাই, আৰু কাম বনৰ মাজেৰে বোলো অলপ সময় ফুৰিয়ে আহোঁগৈ। বৌয়ে মাতি আছে যিহেতু। আহি আছোঁ এতিয়া বৌজনী ঘৰলৈ। মই আমাৰ পদূলি পাৰ হ'লোঁ আৰু এতিয়া গৈ আছোঁ, ব'লক দেখামগৈ। এতিয়াহে সময় পাইছোঁ, এয়া পাই গ'লোহি বৌহঁতৰ ঘৰ। বৌ একদম ৰখিয়ে আছে আৰু মই আহিম বুলি। একদম বহুত মৰম কৰা বৌ দেই এজনী মোক, আপোনালোকে একে চাই আছে আৰু বৌ এতিয়া মই একদম এলাজাবাই হৈ আছোঁ দেই। বৌৰ লগত মোক কেনেকুৱা লাগিছে চাওকচোন, ইমান কোলা, আপুনি ইমান ধুনীয়া কালাৰটো দিছে। বৌ একদম এক নম্বৰ কালাৰ। ইমান খাই গ'লো সি দাদা নাই, অঁ গোসাঁই ঘৰত সোমাইছে। একে ভিতৰলৈ যামগৈ নেকি? এতিয়া বৌ মই একদম পুৰা চাহ খোৱাত ব্যস্ত। বৌয়ে খোৱা নাই অৱশ্যে, আমি খাইছোঁ। আৰু মোক বিচাৰি আমাৰ পোৱালিও পালেহি। সি ওলাবলৈ টান পায়, সেইকাৰণে সি বেক চাইডে আছে দেই। তাক দেখুওৱা নাই বাৰু, সি নোলায় মানে মোৰ ভিডিঅ'টোত। বৌয়ে বহি আছে। ববিক মই বহুত ভাল পাওঁ, সেইটো কাৰণে আজি মোৰ মানুহজনৰ জন্মদিন আছিলে। মই ববিক নিমন্ত্ৰণ কৰিছোঁ, ল'ৰাটোকো নিমন্ত্ৰণ কৰিছোঁ, সিহঁতৰ পৰিয়ালটোকে নিমন্ত্ৰণ কৰিছোঁ। তাতে ববি আৰু ল'ৰাটো আহিলে। কাৰেণ্টটো গুচি গৈছে, কাৰেণ্টটো গৈছিলে। চাহ দিছোঁ, জলপান নেখায় ববিয়ে। জলপান নাখাওঁ, এতিয়া সন্ধিয়া হৈ গ'ল মানে, বহুত দেৰি হ'লতো ন। আহিম মানে বৌয়ে মাতিয়ে থাকে, মই আহিব নোৱাৰোঁ মানে, টাইমটো মেনেজ কৰিব নোৱাৰিলোঁ। মোৰ ঘৰত মানুহ লগাই আছিলোঁ, সেইটো কাৰণে আহিব নোৱাৰিলোঁ। এতিয়া বৌয়ে চাহ পানী একদম পূৰা মিঠাই চিঠাই আয়োজন কৰি থৈছে মোক। আৰু কিবা চিৰা দৈ খাম নেকি সুধিছে। এতিয়া বাৰু খোৱা সময় নহয়, সেইটো কাৰণে নাখাওঁ। বৌ আপোনালে ন, মই অকলে খাম নেকি? মৃদু মই নোখোৱা, আমি এইমাত্ৰ খাই ইমান বেছি লাজ মানে সিহঁতৰ, সিহঁতে ওলাবলৈ টানেই পায়। এদিন মই খেলি থকাত ভিডিঅ' বনামগৈ তোমালোকৰ দেই, ধুনীয়াকৈ। সিহঁতে অৱশ্যে বহুত খেলাত ব্যস্ত হৈ থাকে, ফুটবল চুটবল খেলে, আৰু দেখামগৈ। পূৰা এক্সাৰচাইজত থাকে, পঢ়া শুনাটো ভাল। এটা ভিডিঅ'ত নোলায় যে, এটা লুকালে বাৰু। মেদু মুখখন দেখাই দিয়া, এই বৌ ল'ৰা দেই, বৰ নমস্কাৰ দি দিয়া। সেয়া বৌতালৈ অহা মেইন উদ্দেশ্য হ'ল, বাৰ্থডেটো বাৰু আছিলে, কিন্তু আৰু এটা উদ্দেশ্য হ'ল বৌ হাতৰ কাম বহুত ধুনীয়াকৈ জানে। মোক শিকাম বুলি কৈছিলে, আৰু আহিছোঁ। এইকণ বাৰু আৰম্ভ কৰিছিলে, মই অহালৈ এতিয়া ইমানখিনি হৈ গ'ল। আৰু আগতেও বৌয়ে মাতি থাকে, তুমি এইখিনি বস্তু লৈ আহিবা। মই অহাই নহয়। আজি বাৰু ইমান বেছিকৈ বনাব নোৱাৰিলোঁ, অকণমান মানে বৌৰ পৰা আৰম্ভণিটো কৰিলোঁ। ময়ো বনাওঁ বেলেগ বেলেগ বস্তু, আপোনালোকক দেখাম বাৰু। আৰু এতিয়া বৌৰ পৰা শিকিবলৈ আহিছোঁ। বৌয়ে আৰু বনাই, আপোনালোকে চাব আহক। কথাটো পাতিলৈ ভালেমান সময়, কথা চথা পাতি আৰু চাহ তাহ খাই একদম পূৰা ৱাল পেইণ্টিঙো কৰিব পাৰে। বৌ ছোৱালীয়ে কৰিছে এইটো ৱাল পেইণ্টিং। মই সিটো ৰুমত বাৰু গৈ পেলাই দেখামগৈ, ব'লক। এতিয়া ইমান ধুনীয়াকৈ বনাই থৈছে, দেখিছেনে বাৰু? এতিয়া সিহঁতৰ পঢ়া শুনা সময়ো হৈ গ'ল, ল'ৰাটো পঢ়ি আছে, সেইকাৰণে ইমান মানে লাহে লাহে ক'বলগীয়া হৈছে। আৰু ইয়াত চাওক, বৌয়ে ৰুমটো ইমান ধুনীয়াকৈ সজাই কৰি থৈছে। এয়া বৌয়ে বনোৱা বস্তু হয়, আৰু ফুলৰ তাত ইমান বেছি ধুনীয়াকৈ বনাই নহয়, আপুনি চাব আপোনালোকে। এয়া বৌয়ে আচলতে বিক্ৰীও কৰে এইবোৰ, বহুত বেছি ভাল লাগে এইবিলাক। বৌয়ে বেগো বনায়, বেগ দেখা, সেয়া বেগো বনাইছে। মোক উলিয়াই উলিয়াই দেখাই আছে এটা এটাকৈ। ইমান ধুনীয়া ধুনীয়াকৈ বনাই বস্তুবিলাক, বহুত বেছি ভাল লাগে। আৰু ৱাল পেইণ্টিংবিলাক ইমান বেছি ধুনীয়া কৰে। ছোৱালী অৱস্থাতে বহুত বনাইছিলোঁ, এতিয়া বিয়া হোৱাৰ পিছত মানে ধৈৰ্যটো হেৰাই গৈছে আৰু ইমান বেছি বনাই থাকিব নোৱাৰোঁ। এইবিলাক চাওক, শৰাই ঢাকনি ইমান ধুনীয়াকৈ বনাইছে। কিন্তু বৌৰ ঘৰত ইমানখিনি সময় কটালোঁ আৰু। শৰাই ঢাকনি চাওক, এয়া শৰাইত ইমান ধুনীয়াকৈ সজাই থৈছে বৌয়ে। এইবিলাক দেখিছেনে বাৰু? বহুত বেছি ধুনীয়াকৈ বনাই থৈছে, চাব পাৰে আপোনালোকে। আৰু লাগিলে কিনিবও পাৰিব। বৌ এতিয়া আমি গৈ থাকোঁ, ঢেৰ সময় হ'ল। মানুহটো আহিব সময়। ভাতকেইটা খাই যোৱা। ভাত
বেলেগ এদিন খাম সদায় এনেকৈ খাই আপুনি যাব বা এইবাৰ আকৌ ভাত খোৱালে কৈছে ইমানখিনি সময় খুৱাই বোৱাই লৈছে চাহে পানীয়ে মিঠাই চিঠাই এইবাৰ আকৌ ভাত খোৱাৰ কথা নহয় এইবাৰ প্ৰসাদ লৈ আহিছে প্ৰসাদৰ টোপোলা পাই গৈছো গৈ থাকো আন্ধাৰে হ'ল মানুহ মুখ ধৰিব নোৱাৰা হৈ গ'ল আহিছে এতিয়া ঘৰ আহি পাই গ'লোহি ভাত পানী ৰন্ধা সময় হ'ল বৌতাতো চাহ তাহ খাই আহিছোৱে আৰু চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মোৰ 100টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু মনটো বহুত বেছি ভাল লাগি আছে আৰু অকণ ভাল লাগিবলৈ আপোনালোকে মানে মোক দিয়ক অকণমান সাহস দিয়ক কমেণ্টত ভাল লাগিলেও দিব আপোনালোকে কমেণ্ট কৰক যিসকলে কমেণ্ট নকৰে তেওঁলোকক কৈছোঁ কমেণ্ট কৰক ভাল লাগিলেও কৰক বেয়া লাগিলেও কৰক আৰু কেনেকুৱা ভিডিঅ' ওপৰত বনাব লাগে আপোনালোকে মোক জনাব আৰু তাৰ ওপৰতে মই বনাম আজিলৈ ইমানতে ৰাখিছোঁ